धुबुरी जिल्ला बेंगिरिनो कृषक मुक्ति संग्राम समितिया आरज बिलाइ होदों। धुबुरी जिल्लानि सापर रेभिनिउ सार्कलनि सिङाव थानाय रङामाटी हल्दिबारियाव सरकारि बाबै धयान फाउन्डेसन मुंनि एनजिअनि गेजेरजों गायसननाय मोसौ गलियाव प्राय सानफ्रोमबो मोसौ थैनायनि अजद थिखांदों। गोथै मोसौफोरखौ खाथियावनो हाखर जावनानै फबना दोननायनि उनाव हाखरनिफ्राय गेस ओंखारनानै बारहावाखौ गाज्रि खालामदों होनना रायजो राजाफ्रा अजद दिखांदों। रायजोफोरनि अजद बादियै खौरांगिरिनि मोनसे हानजाया बाहेरनिफ्राय खौरां लानो थांनायाव सासे हिन्दी रावारि सुबुङा उल्थायै खौरांगिरिफोरखौ सिनायथि लायो आरो खौरांगिरिफोरखौ गुबुन गुबुन रोखोमनि सोंथि सोंनानै गिहोनो नाजायो। बे समाव सोंथि सिखाङो। जिल्ला बेंगिरिनि नायबिजिरनायावनो मोसौ गलिफ्रा नेमखान्थिनि गेजेरजों सोलिदों। अब्ला मोसौ गलिनि सिङाव फोथायथाव खौरां फोसावनायखौ मानो बादा होनाय जाखो? गुबुन फारसे मोसौ गलियाव आदारनि जेंनाजों मोसौफोरनि देहायारि थासारिया लोरबां जालांनानै सानफ्रोमबो मोसौ बिमाफ्रा मानो थैनांगौ जादों? बेनि थार बाथ्राखौ लाखोमाना दोननायनि रहस्यआ मा? बे बेलायाव जिल्ला बेंगिरिनिसिम हेफाजाब नागिरनानै सापर रेभिनिउ सार्कलनि मावख'गिरिफोरनि गेजेरजों धुबुरी जिल्ला कृषक मुक्ति संग्राम समितिया गांसे गोसोखां बिलाइ एबा आरज बिलाइ गथायदों होनना खौरां मोन्दों। নাই যে খান নাথাকাৰ কাৰণে সেই গৰু মৰি আছে। এইবাৰতো ইয়াতে পুতেছিল, এইতিয়াতো জাগা নাই, এতিয়া কি কৰে ইহঁতে ড্ৰেইনবিলাকত পুতে আছে। সেইকাৰণে কিবা অসুবিধা হয় নেকি? অসুবিধাটো হয়ে, কাৰণ কি আমাৰ এইফালে কিবা অলপ চেণ্টেন যায় ওচৰতে ঘৰত, সিহঁতৰ ঘৰ অলপ ওচৰতে এইটো ঘৰ। গৰুৰ অৱস্থাবিলাক খুব বেয়া। অৱস্থাবিলাক চাওকচোন আপোনালোকে, কিমান অৱস্থা বেয়া। খান চান নিদে নহয়তে হাফ কিলো দিলে হ'ব নেকি? একটা গৰুক নহ'ব না। এইটোৱে আৰু কি, এইটোৱে ক'লোঁ। গৰু মৰে নেকি ডেইলি? গৰু মৰে, প্ৰায় মৰি আছে। ডেইলি মৰে? 3টা 4টা কৰি মৰে, প্ৰায় মৰি থাকে। মানে 2 দিন পিছে পিছে 3টা 4টা এনেকৈ মৰে। খাৱা নাইতো ইয়াতে, খান নিদিয়ে না, খান নিদিয়াৰ কাৰণে কষ্ট ৰাখিছে। কি ক'ব আপুনি চৰকাৰক? কি ক'ব চৰকাৰক? মইতো কি ক'ম, চৰকাৰে যদি খান নিদিয়ে মই আৰু কৈ চৰকাৰে কি দিব নাকি কচোন? হে একচুৱেলি মোৰ ঘৰ ইয়াতে। মই এইটো হোৱাৰ সময়ত এইবাৰ পৰা আহিছিলোঁ। আহি গোধনৰ অসম চৰকাৰে যিটো পদক্ষেপ লৈছে আমি ভাল পাইছোঁ। চৰকাৰক এই ক্ষেত্ৰত আমি ধন্যবাদ জনাওঁ। আমাৰ অসমৰ গৰু যাতে বাহিৰত যাব নোৱাৰে, তাৰ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে এইটোৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু একচুৱেলি গো সুৰক্ষাৰ নামত যি উদ্দেশ্য লৈ চৰকাৰে এইটো কাম কৰিছে, এই উদ্দেশ্যত চৰকাৰে সফল হ'ব পৰা নাই। দায়িত্বত থকা মানুহখিনিৰ অলপ গাফিলতিৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যাতে এই গোধনখিনিক ভালকৈ সুৰক্ষা দিব পাৰে। খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি বেমাৰ আজাৰ, গৰুখিনিৰ অৱস্থা চালে অলপ বেয়াও লাগে। ইয়াত চৰকাৰ যদি পদক্ষেপ নলয়, ইয়াত পুণ্যতকৈ পাপ অলপ বেছি হ'ব। এইকাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ, চৰকাৰে যাতে উচিত পদক্ষেপ লৈ এইখিনিক যাতে ভালদৰে সুৰক্ষা দিব পাৰে। হৈছিল বেমাৰ আজাৰত, পানীৰ কাৰণত বা খোৱাৰ অভাৱত হৈছিল। আমিও একবাৰ কমপ্লেইন কৰিছিলোঁ দুৰ্গন্ধৰ কাৰণে। তাৰপিছত এইটো অলপ অনুমান হয়, নহ'লে গৰুখিনিৰ অৱস্থা চালে আপোনালোকে ভিজুৱেল যদি লৈছে, গৰুখিনিৰ অৱস্থা চালে গম পাব। ইমানখিনি গৰুৰ মাজতে এই ৰ'দৰ মাজত চৰকাৰক মই এইটোৱে আহ্বান জনাম, চৰকাৰে যাতে এই গোধনখিনিক ভালকৈ সুৰক্ষা দিব পাৰে, খোৱা খাদ্যখিনি দিব পাৰে। যিটো উদ্দেশ্য লৈ চৰকাৰে এই গোধনখিনিক এনেকৈ ৰাখিছে, সেই উদ্দেশ্য যাতে সফল হয়। ধুবুৰী জিলাৰ চাপৰ অঞ্চলৰ ৰঙামাটি হলদিবাৰীত তাত গোশাল এটা আছে। বিজেপি চৰকাৰে বা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁলোকে গো সুৰক্ষা প্ৰদান কৰিব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ধুবুৰী জিলাৰ ৰঙামাটি হলদিবাৰীৰ যিখন গোশাল আছে, তাত প্ৰতিদিনে খাদ্যৰ অভাৱত ডেইলি 2, 3, 4টাকৈ গোধনৰ মৃত্যু হৈছে। আৰু যি এনজিঅ'য়ে সেই দায়িত্ব লৈছে, গো ৰক্ষাৰ দায়িত্ব, তেওঁলোকে একেবাৰে ভেকুৱানা কৰিছে। গতিকে কেৱল বিজেপি চৰকাৰে কেৱল তেওঁলোকে গো ৰক্ষাৰ কথা কয়, কিন্তু আচলতে আমি দেখিছোঁ যে ৰঙামাটি অঞ্চলত প্ৰতিদিনে খাদ্যৰ অভাৱত শ শ গোধনৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত
প্ৰশাসনে একেবাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছো। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আৰু ধুবুৰী জিলা ডিজি মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছো যে অনতিপলমে তাত কিমান গোধন নিধন হল আৰু এই ঘটনাৰ কিমান গোধন নিধন হৈছে, মৃত্যুমুখত পৰিছে, আৰু তাত খাদ্যৰ অভাৱত যি মৃত্যুবৰণ হল ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। আৰু কিমানটা গোধন গো তেওঁলোকে মাটিত পুতি ৰাখিছে এইখিনি ইনকুৱাৰী কৰিব লাগে। গতিকে ইনকুৱাৰী কৰি এই গোধনৰ নামত যে যি ভেকবানা চলিছে, গো নিধন যজ্ঞ চলিছে ধুবুৰী জিলাত, ইয়াৰ ওপৰত ইনকুৱাৰী হ'ব লাগে। আমি ধুবুৰী জিলা কিছুমান সংগ্ৰাম সময়ত দাবী জনাইছো যে ৰঙামাটি হলদিবাৰীত গোধনৰ নামত যি নিধন যজ্ঞ চলিছে এই নিধন যজ্ঞৰ ওপৰত ইনকুৱাৰী হ'ব লাগে। আৰু এই গো যিবিলাক পুলিচে, যিবিলাক আৰক্ষীয়ে, CRPF জোৱানে সেই গোধনবিলাক তেওঁলোকে চোৰাং বেপাৰীৰ পৰা তেওঁলোকে জব্দ কৰি তেওঁলোকে সেই গোচৰত ৰাখে, অথচ সেই গোধন বিলাকৰ যি অৱস্থা, যি সংকটজনক অৱস্থা, তেওঁলোকে সেই গোধন বিলাক অনাহাৰত মৃত্যুমুখত পৰিছে। এই ক্ষেত্ৰত প্ৰশাসনে একেবাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আবেদন যে আপোনালোকে শ্লোগানত কৈছে যে আমি গোধন ৰক্ষা কৰিম, কিন্তু আপোনালোকে গো মাতা ৰক্ষা কৰিব, আপুনি কেনেদৰে ৰক্ষা কৰিব? গতিকে ধুবুৰী জিলাত ৰংগামাটিৰ যি গোধন নিধন যজ্ঞ চলিছে ইয়াৰ ওপৰত ইনকুৱাৰী হ'ব লাগে। আৰু যি NDA এই কামখিনি কৰিছে ইয়াৰ ওপৰত ইনকুৱাৰী হ'ব লাগে, আৰু ইনকুৱাৰী কৰি তদন্ত মৰ্মে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ধুবুৰী জিলা কিছুমান সংগ্ৰাম দাবী জনাইছো। এই ক্ষেত্ৰত আপোনালোকে কিবা মেমন্ত্ৰণ দিছে নেকি? আমি যোৱা 10 তাৰিখত চাপৰ চাৰ্কেল অফিচাৰৰ জৰিয়তে আমি ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছো যে ইয়াৰ ওপৰত ইনকুৱাৰী হ'ব লাগে, আৰু ইয়াৰ লগত জড়িত সেই NGO ব্যক্তিসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আমি দাবী জনাইছো।